হাৰ্ট এটেক জনিত ৰোগৰ উপৰিও আৰু কি বেমাৰত আক্ৰান্ত হৈছে জনপ্ৰিয় অভিনেতা deepjyoti keot পৰীক্ষা নিৰীক্ষাৰ অন্তত ডক্টৰে অৱশেষত কি পালে আৰু বৰ্তমান deepjyoti keoতৰ স্বাস্থ্য অৱস্থা কেনে তেখেত সুস্থ হৈ উঠিবনে এই সকলোবোৰ ভিডিঅ'ৰ আপডেট লৈ মই ৰজি আপোনাক পুনৰবাৰ স্বাগতম জনাইছো গাঁৱলে চলিৰ অন্য এটি ভিডিঅ'লে সোমবাৰে শুটিং স্থলীতে ঢলি পৰাত তেখেতক ততাতৈয়াকৈ সংকটজনক অৱস্থাত গুৱাহাটীৰ হেলথ চিটি হাস্পতালত ভৰ্তি কৰা হৈছিল আৰু তাৰ পিছতে মঙ্গলবাৰে নিশা 9 বজাত তেখেতৰ এটি হাৰ্টৰ সাৰ্জাৰী কৰে খবৰ পোৱা অনুসৰি চিকিৎসকে জানিবলৈ দিয়ে তেখেত এতিয়াও সংকটমুক্ত নহয় বিগত 48 ঘণ্টালৈ তেখেতৰ স্বাস্থ্যৰ অৱস্থাৰ কথা কোনেও ক'ব নোৱাৰে তেখেতে মানসিকভাৱে বেছি পৰিশ্ৰম কৰিব লগাৰ বাবে এনে হৈছে বুলি জানিবলৈ দিয়ে ডক্টৰে আৰু বিগত 48 ঘণ্টালৈ যদি তেওঁৰ সুস্থ হৈ উঠে তেওঁৰ 5-6 দিনত ৰিলিজ দিব আৰু সকলোকে সহায় ভাল পোৱা এইজন জনপ্ৰিয় কৌতুক অভিনেতাৰ এই দুখবৰটোৱে সকলোৰে মনত আঘাত দিছে শুভাকাংক্ষী সকলেও deepjyoti keoতৰ কুশলৰ অৰ্থে প্ৰাৰ্থনা কৰিছে হাৰ্ট এটেক জনিত ৰোগৰ উপৰিও তেখেতৰ শৰীৰত ডায়াবেটিছ ৰোগো ধৰা পৰিছে যাৰ বাবে তেওঁ আৰু ইমানেই ভিডিঅ'টো পাৰে মানে খুব শ্বেয়াৰ কৰিব যাতে সমগ্ৰ অসমবাসীয়ে তেওঁৰ বাবে প্ৰাৰ্থনা কৰিব পাৰে আৰু এনেকুৱা ধৰণৰ ভিডিঅ'ৰ আপডেটসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে ভিডিঅ'ৰ নটিফিকেশ্যন পায়